Hello guys, welcome back to my channel Parth's Vlog. तो আজিৰ ভিডিঅ'খনত আপোনালোকক ওয়েলকাম জনাইছো। তো আজিৰ ভিডিঅ'খন হ'ব গৈ আছে মানে ভিডিঅ' শ্বুটৰে মানে যেদৰে মই ভিডিঅ' শ্বুট কৰিব যাওঁ এইটোৰ ভিডিঅ'। কিন্তু আজিৰ ভিডিঅ'খন অলপ বেলেগ কাৰণ আজি কোনো ধৰণৰ মোবাইলেৰে ভিডিঅ' শ্বুট নহয়। আজি মই কৰিম কেমেৰাৰে ভিডিঅ' শ্বুট কাৰণ মোৰ নিজৰ গানৰ শ্বুট আজি আছে, এটা হোলিৰ গান। তো আজি যাম তাত ভিডিঅ' শ্বুট কৰিবৰ কাৰণে। তো বেগ গিলান ৰেডি কৰি লৈছো ইয়াত আৰু মই এতিয়া ৰেডি হ'ম, ৰেডি হৈ যাওঁ। তো ৰাস্তাত গৈ আপোনালোকক লগত লগ কৰিম। তো গাইজ এতিয়া আমি গৈ আছো আমাৰ শংকৰদাৰ তাত, শংকৰদাক লৈ তাৰপিছত যাম আমাৰ ভিডিঅ' শ্বুট কৰিব বয়নত আমাৰ বৰপেটা ৰোড সত্ৰত। তো যাওঁ এতিয়া। তো আহি গ'লো আমাৰ শংকৰদাৰ তাত, শংকৰদাৰ ষ্টুডিঅ' আৰু আমি ইয়াত থিয় হৈ আছো, পাছত আছে শংকৰদা। তো এতিয়া যাম আমি। তো গাইজ এতিয়া আমি আহি গ'লো আমাৰ স্পটত আৰু পিছফালে আমাৰ সকলো মেম্বাৰ্ছ আছে, এইটো বিশাল আৰু আমাৰ শংকৰদাও আছে। তো এতিয়া আমাৰ ভিডিঅ' শ্বুট কৰিম। তো ষ্টাৰ্ট কৰোঁ এতিয়া। যোৱাৰ সময়ত মানে আমি গৈ আছিলোঁ এতিয়া গোহাঁই মন্দিৰত। তো গোহাঁই মন্দিৰত যোৱাৰ সময়ত এই আমাৰ পিলপিলিত গৈ আছিলোঁ। তো পিলপিলিখনত মানে হেৰি টায়াৰ পামচাৰ হৈ গ'ল, টায়াৰ পামচাৰ হৈ গৈছে। তো এতিয়া টায়াৰখন চেঞ্জ কৰি লওঁ, তাৰপিছত যাওঁ এতিয়া আৰু আগত। তো গাইজ এতিয়া আমাৰ পিলপিলিৰ টায়াৰ চেঞ্জ কৰা হ'ল, এতিয়া আৰু আমি আকৌ যাত্ৰা আৰম্ভ কৰোঁ। তো গাইজ আমি গৈছিলোঁ গোহাঁই মন্দিৰত। তো গোহাঁই মন্দিৰত শ্বুট কৰিবৰ কাৰণে কোনো ধৰণৰ ভাল ঠাই নাপালোঁ, সেইকাৰণে আমি আহি পৰিলোঁ আমাৰ বেকীৰ পাৰত। তো ইয়াতে শ্বুটিংখন কৰিম। তো আমাৰ কেমেৰা চেমেৰা চব ছেট আপ হৈ আছে, শংকৰদাই এইটো কেমেৰা লৈ গৈ আছে। তো আজি শ্বুটখন ইয়াতে হ'ব, তো আপোনালোকে চাই থাকক। গাইজ আমাৰ প্ৰথম ষ্টেপ কমপ্লিট হ'ল, তো আপোনালোকে চালে। তো এতিয়া নেক্সট ষ্টেপ ইয়াত। তো এতিয়া আমি শ্বুট কৰিম।
গাইজ এতিয়া আমাৰ হোলীৰ ভিডিঅ' শ্বুট শেষ হ'ল তো আপোনালোকৰ যদি ভিডিঅ'খন ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলখনত নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি দিব আৰু হোলী গীতৰ ভিডিঅ'খনৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম চাই ল'ব আৰু সেই ভিডিঅ'খন শ্বেয়াৰ কৰি থাকিব আপোনালোকক মৰম ভাল পোৱা সকলো দি থাকিব